আৰু বিশেষকৈ আৰু এটা কথা কৈ দিওঁ, এজনী মোৰ এক্স গাৰ্লফ্ৰেণ্ড দেই। মালটো কেনেকুৱা লাগিছে কৈ দিয়ক বাৰু অকণমান। চাই দিয়া কথা আমাৰ হাঁহি দিয়া বিট দিয়া কাকো নকওঁ মই। এই লাজ লাগিছে নেকি? নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নৱৈ দৃশ্য অন্য এটা ভিডিঅ'লৈ। আজি বিশেষ ভিডিঅ' বনাব ওলাই আহিলোঁ মানে দিলিঘাট ব্ৰিজলৈ। ইমান ধুনীয়া বতাহ মাৰিছে, দিনৰ দিনটো ইমান মানে গৰমৰ পিছত এতিয়া সন্ধিয়া ওলাই আহিলোঁ দিলিঘাট ব্ৰিজলৈ। আৰু এয়া হৈছে দিলিঘাটৰ ব্ৰিজ। ৰাতি হ'লে এনেকৈ লাইট জ্বলে আৰু এইফালে ৰাস্তা কাম চলি আছে দিলিঘাটৰ পৰা যোনটো নামৰূপৰ ফালে যোৱা ৰাস্তাটো। তো ৰাস্তাটো ভাল হ'ব, আগৰ দৰে নহয়। আৰু এতিয়া অহা যোৱাত সুবিধা হ'ব আৰু পাহাৰ কিনাৰ ৰাস্তাটো গোটেইটো বনোৱা হৈছে। আৰু আহি ইয়াত লগ পালোঁ এয়া মৌচুমী বৰা, ঘৰৰ ওচৰৰে হয় যিহেতু ফটো চটো মাৰি আছে আৰু ইনষ্টাগ্ৰামৰ ফেমাছ এক্টৰ বুলি ক'ব পাৰি। আৰু তাইৰ ছোৱালী এজনী কস্তুৰী বৰা আৰু এয়া দীপাংকৰ বৰপাত্ৰ গোহাঁই। ল'ৰা কেনেকুৱা ভাল? হে এয়া মোৰ ঘৰৰ ওচৰ ভাইটি। আৰু এয়াৰ বাইক এইজনী বহুত দিনৰ পিছত লগ পালোঁ, বহুত বেছি ভাল লাগিলে। কেনেকুৱা খবৰ? হে আৰু এয়া হয় মানে আমি একেলগতে পঢ়িছিলোঁ আৰু একেখন স্কুলতে পঢ়িছিলোঁ। এয়া বিয়া হৈ গ'ল আৰু এতিয়া ক'লে লেঙেৰি মৰাণলৈ বিয়া হৈছে। বহুত দিনৰ পিছত লগ পালোঁ বুলি এই ভিডিঅ'টো চমুকৈ অলপমান কৰি থওঁ বুলি ভাবিলোঁ, মানে যিহেতু বহুত দিনৰ পিছত লগ পাইছোঁ। আমাৰ মানে স্মৃতিটো অলপ মোবাইলত আবদ্ধ হৈ থকা হৈছে সেইবুলিয়ে। আৰু বিশেষকৈ আৰু এটা কথা কৈ দিওঁ, এজনী মোৰ এক্স গাৰ্লফ্ৰেণ্ড দেই। মালটো কেনেকুৱা লাগিছে কৈ দিয়ক বাৰু অকণমান। চাই দিয়া কথা আমাৰ হাঁহি দিয়া বিট দিয়া কাকো নকওঁ মই। এই লাজ লাগিছে নেকি? বিট দিয়া ঘৰত গ'লে মানুহজনীয়ে নিদিলে হৈছে আৰু মোক দেই। আৰু এয়া এই ল'ৰাটো এয়া, তোমাৰ নামটো কি কৈ দিয়া বেটা? হা অঁ প্ৰিন্স চেতিয়া। কুইন এজনী বিচাৰিব লাগিব আকৌ ন? হে এয়া কোনোবাই বুদ্ধিষ্টৰ মালা এনেকৈ পতকা এনেকৈ বান্ধি থৈ গৈছে আৰু বৰ মজা লাগিছে দেখিবলৈ। ৰাতি হ'লে এনেকৈ ব্ৰিজত লাইট জ্বলি থাকে। আৰু এই হাতত লেতেৰা লগা নহয় দেই, আজি যিহেতু জেতুকা অলপ পিচিছিলোঁ, নখে চখে অলপ লগাই দিলোঁ। আৰু কেনেকুৱা লাগিছে ক'ব দেই। তো বন্ধুসকল এয়া মোৰ ধৰম পত্নীও পালেহি বেটীক লৈ কেনে। হাই কৈ দিয়া এইফালে হাই। এই বেটীক আজি চুলিখিনি মই কিনাই অলপমান কাটি দিলোঁ মানে। কেনেকুৱা লাগিছে ক'ব দেই। হে এই এতিয়া ল'ৰা লাগিছে, ছোৱালী কম, ল'ৰা বেছি লাগিছে হয়নে বাৰু? চক না কি ধুনীয়া মানে, ইমান বতাহ মাৰি আছে, ইমান ভাল লাগিছে মানে। ইয়াৰ পৰা ঘৰলৈ যোৱাৰ লগে লগে একেবাৰে ক'ৰবাত গৰম টাৱা এখনত বহি দিয়াৰ কথাহে লাগে আৰু ইমানেই গৰম মানে কৈছে। আৰু এয়া দেখিছে দিলিঘাটৰ যোনটো ৱাটাৰ চাপ্লাই হয়, নামৰূপ থাৰ্মেল যি পানী যায় মানে দিলিঘাট দিচাং নৈ পানীয়ে যায়। আৰু এইফালে পাহাৰখন আছে অৰুণাচল পাহাৰ। তো এই ইয়াৰ পৰা পানী তুলি লৈ যাব। আৰু এই লাইটটো জ্বলিছে যে এইটো লাইট যোনটো জ্বলিছে, এই লাইটটোৱে হয় আমাৰ ঘৰ, ব্ৰিজৰ পৰা একদম কাষতে। কিন্তু ব্ৰিজৰ ওচৰতহে বতাহ ইমান মাৰিছে, কিন্তু ঘৰৰ ওচৰত ইমান বতাহ নাই। নৈখনৰ কাষত হ'লেও কিন্তু ঠাণ্ডা দিনত ইমানেই ঠাণ্ডা মানে, ইয়াত সহ্য কৰিব নোৱাৰা ঠাণ্ডা। নৈ পানীটো এতিয়া ইমান বহা নাই, নৈ পানী যেতিয়া বাঢ়িব ভিডিঅ' এটা বনাই দেখাম। বেলেগ তামাম পানী হয় মানে এইখন। এখেতসকলৰ ফটো ছেশ্যন চলি আছে, মোৰ মানুহজনী আৰু মোৰ লগৰজনী, দুজনী ভাইক চবে ইনষ্টাগ্ৰামৰ ৰিলচ বনাই আছে, ফটো শ্বুটিং চলি আছে, কাম চলি আছে। আৰু এয়াৰ নাম হ'ল কৃষ্ণামণি হয় নাই বাৰু? আৰু তোমাক কোৱাচোন জন্মস্থানলৈ আহি বহুত দিনৰ পিছত কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুতে ভাল লাগিছে। আহিলে যাবলৈ মন নাযায় চাগে ন? হয় নাই? যেনেকুৱা যিমান দূৰলৈ বিয়া হ'লেও মানে মা ঘৰলৈ আহিলে মানে একদম মন ভাল লাগে চাগে হয় নাই? হে আৰু আগৰ দিনবোৰ অলপ মিছ কৰোঁ, যিহেতু স্কুলৰ লগতে গৈছিলোঁ আহিছিলোঁ। আৰু এতিয়া ময়ো বিয়া পাতিলোঁ, এইও বিয়া হ'ল, সময়বোৰ পাৰ হৈ গ'ল। আৰু আহিবলগীয়া দিনবিলাক বা কেনেকুৱা হয় নাই? অঁ তো বন্ধুসকল বহু সময় আমি ইয়াত ৰখাৰ পিছত ফটো চটো অলপ মাৰিলোঁ। এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ মানে, সময় অলপ হৈ গ'ল, পিছে 8টা বাজিলে। চক না ইয়াত কাম চলি আছে, আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। ঐ কেনেকুৱা লাগিলে? ভাল লাগিলে? এই কেনেকুৱা লাগিলে হয়না? এই বেটা কেনেকুৱা লাগিলে? মজা লাগিলে? অঁ ঠিক আছে। তো গাইছ আহি গ'লোঁ দোকানত মাংস ল'বলৈ। এয়া আমাৰ পেহা লাটু ৰিতু, এয়া লাটু ৰিতু মাংস ল'বলৈ আহি গ'লোঁ। মাংস লৈ লৈছোঁ আৰু 1.5 কেজি 2 কেজিমান, আৰু মাছো লৈ যাব লাগিব। আৰু
উদৰ পুৰাই এসাঁজ জুতি লগা এসাঁজ খাই দিমগৈ আৰু হয় নাই বিশেষ আমাৰ আজি বিশেষ অতিথি হ'ল এখেতসকলে মানে এখেতসকলকে আমি ভাত খাবলৈ নিমন্ত্ৰণ কৰিছোঁ ভাত এসাঁজ খোৱা নাছিলোঁ তো তাৰপিছতে মানুহজনো ক'লে আৰু মানে আমাৰ ভতিজাটোৰ মানুহজনী আহিছিলে দোকানলৈ ক'লে যে আজি তহঁততে ভাত এসাঁজ খামগৈ তাৰপিছত তাইও কৈ দিলে যাব আকৌ মই কৈছিলোঁ গেছ চেছ নাই বোলো আজি নালাগে বুলি তথাপিতো মাতিছে যাম আৰু গেছ নাই মানে গেছ যিমান আগত শেষ হ'ল আৰু সময় পোৱা নাই আনিবলৈ তাকেই আৰু ঘৰতহে আলহী দেই দোকানত দোকানী যিহেতু পিচটো ভালকৈ বনাব আকৌ হে নহ'লে দামটো কমি যাব মানে তো বন্ধুসকল মাংস লৈ ল'লোঁ এয়া 700 গ্ৰাম আৰু এয়া মাছ ল'লোঁ ইয়াৰ পৰা কাটি লৈছোঁ দেই গোটেইটো ল'বলৈ নাই হোৱা আৰু এইডোখৰ লৈছোঁ আৰু এপোৱা লৈছোঁ 4 পিচ হৈছে এতিয়া খাম আৰু তোমালোকে আহিবা আৰু দেই দোকান বন্ধ কৰি অ'কে এই ঘৰত পালোহি এয়া বেটি এই বেটি এয়া সৰু ল'ৰা ছোৱালী থকা ঘৰ যে বস্তুবোৰ এনেকুৱা হৈ থাকে এয়া দেউতা শুই শুই মোবাইল চাই আছে মাহী এই বেটি হাই কৈ দিয়া আৰু মনে কৰিলে যে জুইত ভাত বনাইছে কষ্ট হৈছে নেকি এয়া মাংস আৰু মাছ 1 hour later তো বন্ধুসকল ভাত পানী চব বনাই হৈ গ'ল ভাত শাক আৰু এয়া এতিয়া ভাত বাঢ়া পৰ্বটো চলি আছে অলপ পিছত খোৱা আৰম্ভণি হ'বগৈ আৰু তো বন্ধুসকল এতিয়া অৱকাশত ভাতৰ কাঁহীত বহিছোগৈ আৰু এয়া বেটা এয়া পেহীয়ে ভাত দি আছে আৰু ভাত শাক এয়া পেহা দেউতা আৰু এয়া মোৰ কাৰণে বইল মাছ মানে যিহেতু আগৰ ভিডিঅ'টো কৈছিলোঁ যে মোৰ যে গা ভাল নাই তো বইল খাই আছোঁ তো মাছ বইল বনাই দিছে আৰু খাইছে এখেতে ব্ৰইলাৰ মাংসৰ লগত আৰু আমিতো এনেকৈ খাওঁ দুখীয়া ঘৰৰ মানুহ যিহেতু তলতে বহি পিনে খাইছোঁ আপোনালোকে ডাইনিঙত বহি খাব পাৰে তো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব